হাই এভৰিৱান, আপোনালোকক সকলোকে পুনৰ এবাৰ আমাৰ চেনেল এন কিচেনলৈ স্বাগতম জনাইছোঁ। আজি মই অসমীয়া ষ্টাইলত মুৰ্গী মাংসৰ জোল বনাব ওলাইছোঁ। আমি সকলোৱে ঘৰত এইদৰে বনাই খাওঁ, তথাপিও ভিডিঅ'টো চাবচোন আজি মই কেনেদৰেনো বনালোঁ, আৰু লগতে আমাক কমেণ্ট কৰিও জনাব আপোনালোকেনো ঘৰত কেনেদৰে বনাই খায়। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই প্ৰথমে এটা বিলাহী এইদৰে গেছত পুৰি লৈছোঁ। ইয়াতে মই এটা সৰু পিঁয়াজ এইদৰে কাটি লৈছোঁ। 1 চামুচ আদা নহৰু পেষ্ট। এইটো পুৰি লোৱা বিলাহীটো অলপ ঠাণ্ডা হ'লে বাকলিখিনি আঁতৰাই মই এইটো পিটিকা কৰি ল'ম, আৰু ইয়াত মই একেলগে শুকান মছলাখিনি লৈ ল'ম। এতিয়া 1 চামুচ জিৰা পাউডাৰ, মই সৰু চামুচ ব্যৱহাৰ কৰিছোঁ। ইয়াতে 1 চামুচ ধনিয়া পাউডাৰ, আধা চামুচ ৰেড চিলি পাউডাৰ, আধা চামুচ গৰম মছলা, 1 চামুচ চিকেন মছলা, সোৱাদ অনুসৰি নিমখো দি দিছোঁ, আৰু আধা চামুচ হালধি। এয়া মই বিলাহীটো পিটিকা কৰি ল'লোঁ। এতিয়া আমি মাংসখিনি মেৰিনেট কৰি ল'ম। মাংসখিনিত মই প্ৰথমে আদা নহৰু পেষ্টটো, লগতে কাটি ৰখা পিঁয়াজখিনি, শুকান মছলাখিনিও মই ইয়াতে দি দিছোঁ। এক চামুচ মিঠাতেল, আৰু 1 চামুচ মই ইয়াতে নেমু ৰসো দি দিছোঁ। আটাইখিনি মিহলি কৰি মই মাংসখিনি ভালদৰে এইদৰে দেখুওৱা ধৰণে মেৰিনেট কৰি থ'ম। 10-15 মিনিট থ'লেই হৈ যাব। এতিয়া এখন কেৰাহীত তেল গৰম কৰি মই ইয়াতে কাটি থোৱা 2টা আলু ফ্ৰাই কৰি ল'ম। আলুকেইটুকুৰ মই অলপ ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰিম। আলু ফ্ৰাই কৰোঁতে মই ইয়াতে নিমখ হালধি একোৱেই ব্যৱহাৰ কৰা নাই। এয়া চাওক, এনেকুৱা এটা চামনি হোৱালৈকে আমি আলুখিনি ফ্ৰাই কৰি ল'ম। আলুখিনি কাঢ়ি একেখিনি তেলতে মই এতিয়া এখিলা তেজপাত দি দিছোঁ। লগতে কাটি ৰখা এটা ডাঙৰ পিঁয়াজো মই দি দিছোঁ। আমি পিঁয়াজখিনি ভালকৈ অলপ ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰি ল'ম। আমাৰ পিঁয়াজখিনি ভাজা হৈ গৈছে। আমি ইয়াতে এতিয়া পুৰি থোৱা বিলাহীখিনি দি দিছোঁ। বিলাহীৰ পানী ওলাই যেতিয়া তেল বিৰিঙিব ল'ব, তেনেকুৱাতে আমি মাংসখিনি ইয়াতে দি দিম। আটাইখিনি ভালদৰে মিক্স কৰি আমি এইদৰে অলপ সময় ভাজি ইয়াতে ভাজি ৰখা আলুকেইটুকুৰো মই দি দিছোঁ।
5 মিনিটমান লো ফ্লেমত এইদৰে ভাজি তাৰপিছত 10 মিনিটৰ বাবে ঢাকোন লগাই গোটেইখিনি সিজিবলৈ দিম। এয়া চাওক মাংসখিনি পানীও ওলাইছে, তেলো বিৰিঙি আহিছে। ইয়াতে মই 2 কাপ পানী ব্যৱহাৰ কৰিছোঁ। আপোনালোকে নিজৰ জোখ অনুসৰি পানী দিব। ভালদৰে উতলা হাত মই ইয়াতে 2টা জলকীয়া মাজেৰে ফালি পেলাই ইয়াতে দি দিছোঁ। আমাৰ অসমীয়া ষ্টাইলৰ মুৰ্গী মাংসৰ জোল ৰেডি হৈ গ'ল। গৰম ভাতৰ লগত এইদৰে পৰিৱেশন কৰিব, বহুত ভাল লাগে খাই। আশা কৰোঁ আপোনালোকে আমাৰ আজি ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে এটা লাইক কৰি দিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু এতিয়ালৈকে যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আশা কৰোঁ আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইবো কৰি দিব আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰি দিব যাতে আমি যেতিয়াই নতুন ভিডিঅ' আপলোড কৰোঁ আপোনালোকে ন'টিফিকেশ্যন পাই থাকে।